হাই এভৰিৱান, আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটোত মই আপোনালোকক দেখুৱাম ঘৰতে কেনেদৰে অতি সহজতে টেষ্টি চিৰাৰ কাটলেট বনাব পাৰি। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চিৰাৰ কাটলেট বনাবৰ বাবে আমাক লাগিব প্ৰথমেই একাপ দুটা বইল কৰি লোৱা আলু, 2 চামুচ বেচন লৈছোঁ, অলপমান আদা নহৰু খুন্দা, কেইখিলামান নৰসিংহ পাত আৰু 2টা কাটি লোৱা জলকীয়া, এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, অকণমান হালধি, আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ আৰু নিমখ আন্দাজমতে। মই ইয়াত ক'লা নিমখ লৈছোঁ। আপোনালোকৰ ওচৰত যদি ক'লা নিমখ নাই তেন্তে নৰ্মেল নিমখ ব্যৱহাৰ কৰিব। অলপমান ৰিফাইন অইল। প্ৰথমেই চিৰাখিনিত অলপমান গৰম পানী দি 5 মিনিটমান সময়ৰ বাবে তিয়াই থ'ব। 5 মিনিটমান সময়ৰ পাছত চিৰাৰ পৰা পানীখিনি ভালকৈ টুকি ল'ব। এতিয়া চিৰাখিনি এটা ডাঙৰ বাতিত লৈ ভালকৈ পিটিকি গুড়ি কৰি ল'ব। এয়া দেখিছে চিৰাখিনি পিটিকি লোৱাত ভালকৈ গুড়ি হৈ গৈছে। একেদৰে আলুকেইটাও ভালকৈ ভাঙি গুড়ি কৰি ল'ব। এইখিনি ভালকৈ গুড়ি হৈ গৈছে। এটা কথা মন কৰিব, মাজত যাতে অলপো গোটা হৈ নাথাকে। এতিয়া ইয়াত যিখিনি কৰি লৈছিলে সেইখিনি ইয়াত দি দিব। তাৰপিছত যি 2 চামুচ বেচন লৈছিলে সেয়াও দি লৈ ভালকৈ আকৌ মিক্স কৰি ল'ব। এইখিনি ভালকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিব। তাৰপিছত ইয়াত আদা নহৰু খুন্দা, কটা জলকীয়া আৰু নৰসিংহ পাতখিনি দি দিব। আৰু তাৰপিছত যিখিনি হালধি, নিমখ আৰু মছলা লৈছিলে সেয়া ইয়াত দি লৈ ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন অইল দি ভালকৈ সানি ল'ব। এইখিনি হৈ গৈছে। এতিয়া হাতত অলপমান ৰিফাইন অইল সানি লৈ ইয়াৰ পৰা অলপ লৈ এনেদৰে গোল কৰি ল'ব। এইটো গোল হৈ গৈছে। এতিয়া ইয়াক এনেদৰে চেপেটা কৰি ৰাখিব পাৰে, নহ'লে এনেকুৱা ট্ৰায়েংগল শ্বেপো দি ল'ব পাৰে। এইটো হৈ গৈছে। মই আৰু এটা কৰি দেখুৱাম। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দি তাত এইকেইটা এনেদৰে দি দিব। তাৰ পাছত এইকেইটাৰ এটা ছাইড অলপ সিজা যেন হ'লে লুটিয়াই দিব। লগে লগে লুটিয়াই নিদিব, তেতিয়া ভাগি যাব পাৰে। অলপ সময় লৰাই থকাৰ পাছত এইকেইটা যেতিয়া অলপ ৰঙচুৱা হ'ব, অৰ্থাৎ এনেকুৱা যেতিয়া হ'ব তেতিয়া তেলৰ পৰা কাঢ়ি ল'ব। এইকেইটা হৈ গৈছে। খাবলৈ বহুত টেষ্টি হয়। মই আচলতে 10টাই বনাইছিলোঁ, কিন্তু তাৰে 5টা বনাই থাকোঁতেই খাই দিয়া হ'ল। আলহী আহিছিলে, মায়ে আলহীক দি দিলে, সেইকাৰণে আপোনালোকক দেখাবৰ কাৰণে মাত্ৰ 5টাহে থাকিলে। এয়া চাওক, খাবলৈ বিৰাট টেষ্টি হয়।
এনেদৰে আপোনালোকে কেতিয়াবা ঘৰত বনাইছেনে বাৰু? যদি বনাইছে মোক কমেণ্ট কৰি জনাবচোন আৰু যদি নাই বনোৱা তেনেহ'লে এবাৰ বনাই চাব। খাবলৈ বিৰাট টেষ্টি হয় আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়াও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।